এতিয়া আমি জ্যামিতি পঢ়িব লাগিছো জ্যামিতি পঢ়োতে আমি সমতল বক্ৰতল আৰু তলনো কি তাৰ বিষয়ে জানিব লাগিব এতিয়া আমি তল বিষয়ে জানিবলৈ আহোঁতে এটা আমি ঘনকৰ ছবি আঁকি লৈছো ঘনকটো ইমান ভাল নহব পায় তথাপিও ঘনক বুলি ক'লে এই কিউবটো ধাৰণা লৈ লবা এই কিউবটো থলে আমি ইয়াৰ এই তলটো তল বুলি কম এই পোৰশনটো আমি তল বুলি কম ইয়াৰ এটা যদি আপা এনেকৈ ঘূৰাই দিও এখন তল হৈ যাব তাৰ আৰু ইয়াৰ এবোৰ কাষ এতিয়া বক্ৰতল কি সমতল কি তোমালোকে এতিয়া গম পাইছা এই তলখনক আমি সমতল বুলি কম ঠিক তেনেদৰে কিছুমান বস্তু ঘূৰণীয়া থাকে তাৰ আমি তল কেনেদৰে নিৰ্ধাৰণ কৰিম তাৰ তল নিৰ্ধাৰণ কৰিব কাৰণে এটো বলৰ এটা ধাৰণা লোৱা এই বলটোৰ এই পোৰশনটো আমি তল বুলি কম ইয়াৰ ঠিক তেনেদৰে ঢোল এটা এই সাইডটো আমি তল বুলি বক্ৰতল বুলি কম এটো তল আৰু বেকা হোৱা কাৰণে ইয়াক আমি বক্ৰতল নাম দিছো ইয়াক আমি বক্ৰতল এতিয়া তল আমি বক্ৰতলৰ ধাৰণা হল এই বলটোৰ তলখনক আমি বক্ৰতল বুলি জানিম ইয়াক আমি বক্ৰতল বুলি কম তল হলেও বেকা কাৰণে ইয়াক আমি বক্ৰতল আৰু ঠিক তেনেদৰে এই এটা বিন্দুত এনেদৰে কেইবাটাও চুক বুলি কম এই চুকবোৰ লগ লাগি এখন তলৰ সৃষ্টি হয়